Karbi Anglong Alongta toklang arongaje mate gunot sok pangchen pontanglo. Diphu Govt Girls High School longta toklang arongaje ahut. Assam HOD Minister Jugen Mohon humri tekang. Assam HOD Minister pen Diphu Govt Girls High School along kahumri ahut lokachali osmaratum aphan chingki tikangsi school along kosonsi kethan bom lapen osmaratum kachali apathak than bangatum aphan chingki chithan tekang सरकार जेहेतु गुरुत्व दिसे এতিয়া কোৱান্টিটি নহয় কোৱালিটি তে কোৱালিটি এডুকেশ্যন অসমত হ'ব যি যতেই পৰীক্ষা নিদিয়ক লাগে ভাল মাৰ্ক পাব CBSE ৰেংকত আমাৰ ল'ৰা ছোৱালীবিলাকে যেনে যাব লাগে সৰ্বভাৰতীয় পৰ্যায়ত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী আজি সক্ষম হৈছে বহুত ছাত্ৰী আমি দেখিছোঁ এতিয়া প্ৰায়বিলাক সুনাম ৰখা ছাত্ৰী আজি মেট্ৰিক ৰিজাল্ট হওক হাই ছেকেণ্ডাৰী ৰিজাল্ট হওক ACS হওক তাতে ছাত্ৰী মহিলা বেছি ইয়াতে পাৰদৰ্শিতা দেখুৱাইছে গতিকে মহিলা শিক্ষা উত্তৰণটো যথেষ্ট ঘটিছে আৰু তেওঁলোক সিনচিয়াৰ মহিলাসকল সেইকাৰণে আমি ভাবোঁ যে ইয়াৰ এই মহিলা এখন হাই স্কুল খুব সোনকালে সিনিয়ৰ ছেকেণ্ডাৰী কনভাৰ্ট হ'ব আৰু ইয়াৰ পৰা ভাল শিক্ষা কাৰ্বি আংলং জিলাখনৰ ভিতৰতে হওক মই তাকে আশা প্ৰকাশ কৰিছোঁ PTR যিটো পিপলছ টিচাৰ ৰেচিঅ'টোৰ ওপৰতে টিচাৰ এপইণ্টমেণ্টটো হয় আৰু এতিয়া আমাৰ ইয়াতে মই জনামতে ভেকেণ্ট পোষ্ট নাই চেংচন এগেইনষ্ট চেংচন ফিল আপ আছে এতিয়া আজি 19 টিচাৰ আছে গোটেইকেইজনে উপস্থিত আছে উইথ 4th গ্ৰেডৰ পৰা ষ্টাফলৈকে যদি পোষ্ট ক্ৰিয়েট কৰিব লাগে এইটো কাউন্সিল যেহেতু আছে ইয়াতে এডুকেশ্যনৰ EM আছে তেওঁ চাব যদি লাগে গভৰ্ণমেণ্টে পোষ্ট ক্ৰিয়েট কৰিব আৰু তেওঁলোকেও এতিয়া এপইণ্টমেণ্ট দিব পাৰিব গতিকে এতিয়া আমাৰ PTR যিটো নিউ এডুকেশ্যন পলিচি আছে পিপলছ টিচাৰ ৰেচিঅ'ৰ মতে 1:330 এইটো মতে এতিয়া ইয়াতে চাফিচিয়েণ্টে আছে ইয়াত যদি কিবা ছাবজেক্ট যদি লৈ যদি কিবা মিডিয়াম লৈ কিবা যদি প্ৰব্লেম থাকে ইংলিছ আছামিজ এতিয়াতো দুইটা ভাষাই এতিয়া ডুৱেল মানে লেংগুৱেজটো চলিব এতিয়াতো কোনো প্ৰব্লেম নাই এতিয়া 11-12 পৰা আহিব পৰৱৰ্তী সময়ত লাহে লাহে আমি এইখিনি কথা আমি চৰকাৰৰ লগত কথা পাতি আছোঁ আৰু এইখিনি হোৱাৰ লগে লগে ইয়াতে হাই ছেকেণ্ডেৰীলৈকে ভাল শিক্ষা ল'ব পাৰিব ছাত্ৰীসকলে গতিকে এইখন খুব সুন্দৰকৈ চলিব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ সুন্দৰ আছে আৰু কাউন্সিল হওক বা ইয়াতে আমাৰ পাব্লিক ৰিপ্ৰেজেণ্টেটিভসকলে যথেষ্ট সহায় কৰিছে মই এইখিনি আৰু অকণমান আগবঢ়াই লৈ গ'লে মই টয়লেট হওক বা অন্যান্য ক্ষেত্ৰতো যথেষ্ট মই ঠিকেই দেখিছোঁ গতিকে এবাৰ ভাল গুণোৎসৱত এইবাৰ গ্ৰেড পাবলৈ সক্ষম হ'ব ভাল এটা গ্ৰেড পাব আজি কি গ্ৰেড পাব মই নাজানো মাৰ্কিঙৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু মই ভাবোঁ যে পূৰ্বতকৈ এখনৰ গ্ৰেডটো ওপৰত যাব আৰু এই গুণোৎসৱে এইবিলাক শিক্ষা ব্যৱস্থাটো উন্নত কৰা ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত ডেভেলপমেণ্টত অৰিহণা যোগোৱা পাব্লিক ইনভলভমেণ্ট যিটো জনভাগিদাৰী কথা কৈছোঁ প্ৰধানমন্ত্ৰী আমাৰ 4ৰ্থ পৰ্যায়ৰ গুণোৎসৱত কাৰ্বি আংলং জিলাৰ যিহেতু মই গাৰ্জেন মিনিষ্টাৰ ইয়াৰ কাৰ্বি আংলং গাৰ্লছ হাই স্কুল যিখন 1965 চনতে প্ৰতিষ্ঠা হোৱা তাতে মাননীয় শিক্ষামন্ত্ৰী মহোদয় মোকে ইয়াতে এক্সটাৰ্নেল ইনভেষ্টিগেটৰ হিচাপে দায়িত্ব দিয়াত মই আজি আহি উপস্থিত হ'লোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা বতৰা পাতিছোঁ শিক্ষকসকলৰ লগত আলোচনা হৈছে আৰু গুণগত মানদণ্ড পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে মই দেখা পাইছোঁ পূৰ্বতে 3 গ্ৰেড আছিল এইবাৰ তাৰ ওপৰত যাব মই দেখিছোঁ তাৰ পৰা তেওঁলোকে শিক্ষকসকলে যথেষ্ট কষ্ট কৰিছে পাব্লিক ইনভলভমেণ্ট SMCকে আদি কৰি প্ৰত্যেকেই ইয়াত গুণগত শিক্ষা দিয়াৰ ক্ষেত্ৰত যথেষ্ট চেষ্টা কৰিছে আৰু আমি দেখিছোঁ ইয়াৰ পৰা বহুখিনি ভালকৈ ইয়াৰ পৰা ওলাই গৈছে আমাৰ কাৰ্বি আংলং DC বৰ্তমান এইখন স্কুলৰ ছাত্ৰী আছিল এটা সেইটো ভাল খবৰ আৰু আমাৰ ইয়াৰে যি দায়িত্বত আছে বাইদেউ নিজৰা বাইদেউ তেখেতেও ইয়াৰ ছাত্ৰী আছিল গতিকে ইয়াৰ পৰা বহুতো ভাল ভাল সুশিক্ষা গ্ৰহণ কৰি তেখেতসকলে অসমৰ বিভিন্ন ঠাইত কৰ্মৰত অৱস্থাত আছে এইটোৱে খুব গৌৰৱ কঢ়িয়াই আনিছে এইখন বিদ্যালয়ৰ যিহেতু এইখন মহিলা এখন হাইস্কুল মহিলাৰ হওক বা আমি মহিলা সবলীকৰণৰ কথা কৈ আছোঁ গতিকে এই গোটেই কথাবিলাক ইয়াতে প্ৰতিফলিত হৈছে যথেষ্ট ইয়াতে এনৰলমেণ্ট আছে আৰু এটেণ্ডেঞ্চ খুব ভাল আছে মই আজি দেখিছোঁ গতিকে মই ভাবোঁ যে এইখনে এবাৰ যথেষ্ট শিক্ষা ক্ষেত্ৰত কাৰ্বি আংলং জিলাত এক সমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব আৰু মহিলা শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা যিহেতু পালন কৰি আছে কাৰ্বি আংলং জিলাত আৰু যিহেতু পাহাৰীয়া জিলা ইয়াতে অভিভাৱকসকল যথেষ্ট সজাগ নোহোৱাৰ কাৰণে কিছু অকণমান আমাৰ গ্ৰেডটো কমি থাকে কাৰণ তেওঁলোকে কন্যা সন্তান বেলেগত থাকি পঢ়িবলগীয়া হয় ইয়াতে বহুত দূৰ দূৰণি বতৰা হোৱাৰ কাৰণে তেওঁলোকে বিদ্যালয়ত অহা যোৱা বাট পথৰ পাহাৰীয়া যিহেতু জিলাখন
গতিকে আমি সমতলৰ নিচিনা নহয়, ভৈয়ামৰ নিচিনা। গতিকে আমি এনেকুৱা ঠাইতো যেতিয়া ইমান অসুবিধাটো ইমান ভাল ধৰণৰ এটা শিক্ষা ব্যৱস্থা চলি আছে ইয়াতে, আমি সকলোৱে গৌৰৱান্বিত হৈছোঁ। আৰু ইয়াতে কাউন্সিলেও যথেষ্ট আমাৰ EM লগতে আছেই, DC বাইদেউ আছে, আমাৰ ইনস্পেক্টৰ স্কুল আছে, তেওঁলোকেও যথেষ্ট ইয়াতে গুৰুত্ব দিছে। মই ভাবোঁ পৰৱৰ্তী সময়ত এই গাৰ্লছ হাই স্কুল যিহেতু নতুন এডুকেশ্যন পলিচিত এখন ছিনিয়ৰ ছেকেণ্ডেৰী হ'বগৈ, ইয়াতে 11-12 আহিব পৰৱৰ্তী সময়ত লাহে লাহে। আমি এইখিনি কথাও আমি চৰকাৰৰ লগত কথা পাতি আছোঁ। আৰু এইখিনি হোৱাৰ লগে লগে ইয়াতে হাই ছেকেণ্ডেৰীলৈকে ভাল শিক্ষা ল'ব পাৰিব ছাত্ৰীসকলে। গতিকে এইখন খুব সুন্দৰকৈ চলিব লাগে, ইনফ্ৰাষ্ট্ৰাকচাৰ সুন্দৰ আছে। আৰু কাউন্সিল হওক বা ইয়াতে আমাৰ পাব্লিক ৰিপ্ৰেজেণ্টেটিভসকলে যথেষ্ট সহায় কৰিছে। মই এইখিনি আৰু অকণমান আগবঢ়াই লৈ গ'লে মই টয়লেটে হওক বা অন্যান্য ক্ষেত্ৰতো যথেষ্ট মই ঠিকেই দেখিছোঁ। গতিকে এবাৰ